তো চাওক আমি কৰা হৈছে। নমস্কাৰ, মই মৃদুপতি আৰু আপোনালোকে আৰু আহি পাই আমি অকণমান কিবা কিবি খালোঁ, অকণমান মেলিলোঁ। তাৰপিছত নীলোৎ ক'লে মই এতিয়া হোটেলত সোমালোঁ অকণমান কিবা এটা খাবলৈ, কাৰণ আমি ঘৰতে একো খাই মেলি অহা নাছিলোঁ, ভোকো লাগিছিলে আৰু আমাৰ চাগে ছাৰ্ভিচিং কৰি হওঁতে অলপমান টাইমো লাগিব। আমি এতিয়া একদম ধুনীয়াকৈ খাই বৈ মেলি TVS ডিলাৰলৈ আহি আছোঁ। মানে আমি স্কুটিখন দি থৈ মেলি খাবলৈ গৈছিলোঁ। তাৰপাছত আমি আহি পালোঁহি আৰু আহি মেলি একদম TVS ইয়াত ছাৰ্ভিচিং চেণ্টাৰৰ ৱেইটিং ৰুমতে অকণমান বহিলোঁ। তাৰপিছত ৱেইটিং ৰুমত টিভিও আছিলে, ধুনীয়াকৈ চাই মেলি। আৰু তাৰপিছত পাল পৰিল আমাৰ স্কুটিখনৰ ছাৰ্ভিচিঙতো আমিও সোমাই আহিলোঁ। স্কুটিখনৰ ছাৰ্ভিচিং কিনো কেনেকৈ কি হয় সকলোখিনি চাওঁ বুলি ভাবিলোঁ। ভাল হয় গৈ আছোঁ আমি একদম ধুনীয়াকৈ কথা বতৰা পাতি মেলি ছাৰ্ভিচিঙৰ পৰা আহিলোঁ। পেট্ৰলখন ঢালি মেলি পুনৰ ঘৰলৈ আহিলোঁ। ৰাইহেলৰ বিয়া খাবলৈ গ'লোহেঁতেন, মতা হ'লে আৰু নামাতিলে।